Naga. শোভাযাত্ৰাত ঘূৰি আছোঁ ৰাইজৰ লগত হয় নাই এতিয়া শোভাযাত্ৰাৰ পাছত মাথো এটি ঋতু নহয় অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ জাতি ধৰ্ম বৰ্ণ এই বৃহত্তৰ অঞ্চলটোৰ আঞ্চলিক সমন্বয় মঞ্চৰ প্ৰাংগণত উপস্থিত হোৱা তথা বিহু পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত হোৱা মোৰ অতিকৈ শ্ৰদ্ধা আমাৰ সকলোৰে জ্যেষ্ঠ কনিষ্ঠ সকলো কাৰ্যকৰ্তাসকল সন্মানীয় উপস্থিত ৰাইজ তথা আইমাতৃসকল জয় জয়তে আপোনালোক সদৌতিলৈ চেঙেলিমৰা আঞ্চলিক তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ
যাচিছোঁ লগতে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে বিভিন্ন জাতি উপজাতি মিলি আমি এই চেঙেলিমৰা অঞ্চলত বসবাস কৰি আহিছোঁ। সমন্বয়ৰ সম্প্ৰীতিৰ যি এনাজৰী, এই এনাজৰীডাল বিগত সময়ছোৱাতো কটকটীয়া হৈ আছে, ভৱিষ্যতে দুগুণে শক্তিশালী বা কটকটীয়া হৈ থাকিব। তাৰে সকলোৰে দিহাৰ পৰামৰ্শ বিচাৰি, সকলোৰে আশীৰ্বাদ বিচাৰি আমি নৱপ্ৰজন্মক এই আঞ্চলিকটোৰ প্ৰতি আন্তৰিকতা শ্ৰদ্ধা সেৱা আগবঢ়াবলৈ বাবে আজিৰ এই সভাস্থলীৰ পৰা অনুৰোধ ৰাখি সকলোৰে দীৰ্ঘায়ু কামনা কৰি মংগল কামনা কৰি আজি পতাকা উত্তোলন কাৰ্যসূচী ভাগত সভাপতি হিচাপে যি গধুৰ দায়িত্ব দিছিল নিষ্ঠাৰে পালন কৰি যাবলৈ আগবাঢ়িছোঁ। অজানিতে কিছু ত্ৰুটি ৰৈ গৈছে যদি আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ক্ষমা ভিক্ষা বিচাৰি আজি চমু বক্তব্য মই সামৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ সম্পৰ্কতে চমু দুআষাৰ মন্তব্য ৰাখিবলৈ মই নগৰীয়া গাঁৱৰ নিৰ্বাসী